আমি মানুহ হিচাপে আমাৰটো সমস্যা থাকে কিবা নহয় কিবা এটা কোৱেশ্চন থাকে গতিকে সেই কোৱেশ্চনবিলাকৰ উত্তৰ আমি কেনেকৈ পাম যদি জানিবলৈ মন আছে এই ভিডিঅ'টো লাষ্টলৈ চাই থাকক আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰটো অৱশ্যই পাই যাব হেল্ল' বিউটিফুল পিপল নমস্কাৰ অসম মই বিজয় বাবাই আপোনাক স্বাগতম জনাইছো 30 ডেজ চেলেঞ্জৰ নতুন ভিডিঅ' এটালৈ যদি আপুনি নাজানে 30 ডেজ চেলেঞ্জ আসলতে কি তেনেহলে ডেসক্ৰিপচনত আপুনি মোৰ ভিডিঅ' লিংকটো পাই যাব আৰু এবাৰ চাই ল'ব যে 30 ডেজ চেলেঞ্জ আসলতে কি আৰু যিয়ে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে তেওঁ প্লিজ অনুৰোধ কৰিছো এবাৰ সাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ লক্ষ্য হৈছে 2025 ৰ ভিতৰত 1 লাখ জন অসমবাসীক উদ্যমী কৰি তোলা উৎকৃষ্ট কৰি তোলা উপযুক্ত মানৱ কৰি তোলা আৰু সফল কৰি তোলা গতিকে আমি প্ৰতিদিনে এটা নতুন ভিডিঅ' আমি পাবলিশ কৰো ইউটিউবত ফেসবুকত যাতে যাৰ দ্বাৰা তোমাৰ জীৱনত বহুত ধৰণৰ সমস্যাবোৰ সমাধান হ'ব পাৰে এয়াই হৈছে আমাৰ ভিডিঅ'ৰ উদ্দেশ্য আমাৰ কাৰ্যকৰী উদ্দেশ্য গতিকে আমাৰ উদ্দেশ্যত আপুনিও অলপ হাত আগবঢ়াই দি সহায়ক হোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক যদি ফেসবুকত চাই আছে প্লিজ ইউটিউবত এবাৰ ভিজিট কৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ ফেসবুকত এবাৰ ভিডিঅ'টো লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব প্ৰিয় শ্ৰোতা আপোনাৰ বহুত মৰমৰ কাৰণে মই আজি 30 ডেজ চেলেঞ্জৰ এসপ্তাহ পাৰ কৰিলো মানে 7টা ভিডিঅ' অলৰেডি পাৰ কৰিলো গতিকে আজি নতুন ভিডিঅ'টোত আপোনাক পুনৰ স্বাগতম জনাইছো কোনো এটা কাম অকলে যিমান সুস্থ সবল প্ৰকাৰে কৰিব পাৰি কিন্তু তাৰ পৰিৱৰ্তে যদি আমি লগ লাগি কামটো কৰো তেন্তে আৰু ই বেছি সহজ হৈ পৰে এয়াই উদাহৰণ মোৰ 30 ডেজ চেলেঞ্জৰ মই নিজে কামটো আৰম্ভ কৰিলো আৰু আপোনাৰ পৰা মৰম পালো আপোনালোকে মোক হাতৰ হাত ধৰি আগবঢ়াই নিলে আৰু গতিকে আজিৰ এই ঠাইখন পালো এতিয়া আমি আৰম্ভ কৰিম আজিৰ ভিডিঅ' টপিকটোৰ ওপৰত তোমাৰ মনত কোৱেশ্চন থাকে তুমি বিভিন্ন ধৰণৰ কোৱেশ্চন এনেকুৱা তোমাৰ দিমাগত খেলি থাকে যিটো উত্তৰ তুমি একেবাৰে নোপোৱা বা কাৰোবাক সুধিলেও কোনোবাই হাঁহে কোনোবাই ঠাট্টা কৰে বা কোনোবাই কিবা কয় বা তোমাৰ কোৱেশ্চনটো ভাল নহয় এনেকৈ ক'ব পাৰে তাৰ পিছত কি হয় কিছুমান এনেকুৱা কোৱেশ্চন আছে এনেকুৱা প্ৰশ্ন আছে মনত উদয় হয় যিটো তুমি হয়তো আনক সুধিবলৈ লাজ কৰা বা তুমি সুধিব টান পোৱা বা কি কোনোবাই কিবা ক'ব নেকি সেই ভয়ত তুমি নুসুধা দ্বিতীয় কথাটো হ'ল এনেকুৱা কিছুমান তোমাৰ মনত মানে কি এনেকুৱা কিছুমান আইডিয়া কিছুমান আছে এনেকুৱা কিছুমান ধাৰণা আছে যিটো কাম তুমি কৰিব বিচাৰিছা যিটো আইডিয়াটো তুমি ৰিয়েলত প্ৰকাশ কৰিব বিচাৰিছা কিন্তু মানুহে কি ক'ব মই কি কৰিম বা কোনোবাই কি ক'ব মোৰ আলোচনীবিলাকে কি ক'ব এনেকুৱা এটা কিবা এটা মনত খোজা আছে নেকি হয়তো এনেকুৱা বহুত ধৰণৰ খোজা থাকে যে এইটো কাম কৰিলে কেনেকুৱা হ'ব এইটো কাম কৰিলে কেনেকুৱা হ'ব বা এই নতুন কামটো মই আৰম্ভ কৰিব লাগিছিল কিন্তু মই কেনেকৈ আৰম্ভ কৰিম একো বুজি পোৱা নাই এই প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ কাৰণে আমি এটা নতুন চিষ্টেম প্ৰস্তুত কৰিছোঁ আমাৰ এপিছডৰ মাজতে আমি এটা দিন বাৰ ঠিক কৰিছোঁ মানে কি এনেকুৱা ঠিক কৰিছোঁ যে প্ৰতি সপ্তাহৰ শনিবাৰে আৰু ৰবিবাৰে এই 2 দিন আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ এনসাৰ দিয়াৰ কাৰণে আমি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিছোঁ গতিকে তোমাৰ কি কুৱেশ্যন আছে তোমাৰ কি সমস্যা আছে সেই সমস্যাটো যদি তোমাৰ সমাধান কৰিব লাগে বা তোমাৰ কুৱেশ্যনৰ উত্তৰটো লাগে তেন্তে তুমি পাব্লিক কমেণ্ট বক্সত কমেণ্ট কৰিব নালাগে তুমি তাৰ পৰিৱৰ্তে ডেসক্ৰিপচনত আমাৰ যেটো WhatsApp নম্বৰ আছে সেই WhatsApp নম্বৰত তুমি সেই কুৱেশ্যনটো কৰা আমাৰ WhatsApp নম্বৰত কুৱেশ্যনটো কৰিলে কি হ'ব যদি তুমি কুৱেশ্যনটো পাব্লিক কৰিবলৈ নিবিচাৰা যদি তুমি কুৱেশ্যনটো সমজভাৱে তোমাৰ নাম ঠিকনা পৰিচয় দিবলৈ নিবিচাৰা তেন্তে তোমাৰ সম্পূৰ্ণ প্ৰাইভেচি থাকিব মাত্ৰ তুমি আমাক তোমাৰ নাম ফোন নম্বৰ আৰু ইমেইল আইডিটো দিব লাগিব বাস তোমাৰ কাম এখিনি তোমাৰ নাম তোমাৰ ঠিকনা আমাক নালাগে তোমাৰ নামটো দিলে হ'ল ফোন নম্বৰ দিলে হ'ল আৰু তোমাৰ ইমেইল আইডি দিলে হ'ল এই তিনিটা বস্তু দি কেনে তুমি আমাৰ WhatsAppত পঠাই দিব পাৰা তোমাৰ কুৱেশ্যনটো তোমাৰ কি সমস্যা হৈছে বা তুমি কেনেকুৱা সলভ বিচাৰা আমাৰ পৰা তুমি সেই কুৱেশ্যনটো পঠাই দিবা আৰু তুমি যদি বিচাৰা তোমাৰ কুৱেশ্যনটো পাব্লিক কৰিব লাগে তেন্তে আমি ৰাজহুৱাভাৱে পাব্লিছ কৰিম মাত্ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ তোমাৰ ওপৰত তোমাৰ কুৱেশ্যনটো তুমি কি এনসাৰ বিচাৰা বা লাইফৰ পৰা তুমি কি বিচাৰিছা নেক্সট তুমি কি কৰিবলৈ গৈ আছা বা তোমাৰ
বহুত চেষ্টা কৰি আছা নতুন কাম এটা কৰি আছা বা চাকৰি এটা পাবৰ কাৰণে বহুত চেষ্টা কৰিছা তুমি কিন্তু সফল হ'ব পৰা নাই মানে তুমি চাকৰিটো এতিয়াও পোৱা নাই বা তুমি কিবা এটা ব্যৱসায় কৰিব খুজিছা তুমি ব্যৱসায়টোত সফল হ'ব পৰা নাই বা তোমাৰ মনত এইবিলাক কথাৰ উপৰিও এনেকুৱা সৰু 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 বহুত ধৰণৰ কুৱেশ্যন তোমাৰ মনত আহিব পাৰে মই নাজানো যে তোমাৰ দিমাগৰ ভিতৰত কি আছে কাৰণ মই চোৱা মোৰ কাৰণ মই ভগৱান নহয় কাৰণে মই সুধিছোঁ তুমি ক'ব লাগিব তুমি আমাক ক'ব লাগিব যে তোমাৰ সমস্যাটো কি তোমাৰ প্ৰশ্নটো কি তুমি কোনটো বিষয় জানিব বিচাৰা গতিকে তোমাৰ প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰোঁতে আমাৰ ফালৰ পৰা যিখিনি আমি পাৰোঁ আমি সহায় কৰিম সেই যি তোমাৰ প্ৰশ্ন যি তোমাৰ উত্তৰ আৰু যি তোমাৰ সমস্যা সকলোখিনি যিমান পাৰোঁ সিমান আমি সমাধানৰ কাৰণে চেষ্টা কৰিম গতিকে কোনো দ্বিধা সংকোচ নকৰি তোমাৰ ফোন নম্বৰ আৰু তোমাৰ ইমেইল আইডি আৰু তোমাৰ নামটো আৰু তোমাৰ প্ৰশ্নটো আমাক পঠিয়াই দিয়া ডেছক্ৰিপশ্যনত তুমি আমাৰ হোৱাটছএপ নম্বৰটো পাই যাবা আৰু এই তলত স্ক্ৰীনতো আমাৰ হোৱাটছএপ নম্বৰটো ৰিফ্লেক্ট হ'ব গতিকে তুমি টেনশ্যন নল'বা তোমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ এতিয়া অসমবাসী ৰাইজক মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ নতুন পদক্ষেপটো আপুনি কেনে পালে আমাৰ নতুন পদক্ষেপটো আপুনি কেনে পালে নিশ্চয় জনাব বুলি আশা কৰিছোঁ আমি আশা ৰাখিছোঁ যে আপোনালোকৰ কুৱেশ্যনৰ উত্তৰবিলাক আমি দিম আপোনালোকৰ সমস্যা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান হয়তো কেতিয়াবা দুই এটা কুৱেশ্যন এনচাৰ দেৰি হৈ যাব পাৰে তাৰ বাবে আমাক মাফ কৰিব কিন্তু আমি আশা কৰিম যে যিমান পাৰোঁ মেক্সিমাম নম্বৰত আমি কুৱেশ্যন এনচাৰ আপোনাক দিম গতিকে আজিলৈ ইমানেই আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই খুব ভাল গতিকে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ শুভৰাত্ৰি গুড মৰ্ণিং যি ক'ব লাগে যেতিয়া আপুনি ভিডিঅ'টো চাই আছে এতিয়া এৰিছোঁ নমস্কাৰ জয় আই অসম